हेलो एवरीवन मैं मोर मिनी ब्लगले आपनालोকক स्वागतम जनाइছো। আজি মই মাছৰ ৰেচিপি এটা বনাম। ভিডিওটো শেষলৈকে চাই যাব। প্ৰথমে মই এতিয়া বিলাহীখিনি কাটি লৈছো। আপোনালোকে চাই যাব। মাছখিনি নিমখ হালধি সানি থৈ দিছো। কাষতে আলুখিনিও থৈ দিছো। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছো। অলপ মই এতিয়া ফ্ৰাই কৰি থৈ লৈছো। আলুখিনি ভাজি লৈ এতিয়া মই অকণমান পানী দি দিম। তাত বিলাহী দি দিম আৰু আছে পিঁয়াজৰ পাত কেইটামানো দি দিছো আছিলে ঘৰতে। তাৰ পাছত মাছখিনি দি দিলো আৰু এতিয়া অলপ উতল আহিবলৈ দিছো। মোৰ মাছৰ ৰেচিপি ৰেডি। কৰিলে মৰম লাগি